তো সকলোকে আজি পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধ্ৰুৱছ ব্লগলৈ। আজি আৰু এটি ব্লগলৈ আমি আগবাঢ়ি গৈ আছোঁ। আজি গৈ আছোঁ আমি বাদুলি মেলালৈ। চ' বাদুলি মেলালৈ মোৰ নাজানো আজি প্ৰথম আহিছোঁ, আপোনালোককো আজি প্ৰথম লৈ আহিছোঁ মই। চ' বলক গৈ থাকোঁ বাদুলি মেলাৰ পাওঁগৈ আৰু চাওঁ কেনেকুৱা বাদুলি মেলাতে। আহি পাই গৈছোঁ সি ধুনীয়া বামুণী পাহাৰখন। চাওক কি ধুনীয়া সুন্দৰ প্ৰকৃতি। তো পাহাৰৰ মাজে মাজে এতিয়া ৰাস্তা দি আমি গৈ গৈ পাই যামগৈ বাদুলি মেলা। তো ব'লক চাই থাকিব আগলৈকে ভিডিঅ'টো। Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly, and I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh, 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 I hate all this. বাদুলি মেলালৈ সোমাই যোৱাৰ ৰাস্তাটো যথেষ্ট বেয়া, কিন্তু ৰাস্তাটোৰ কাষৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। পাহাৰ দুয়োফালে কেৱল পাহাৰী। পাহাৰৰ মাজে মাজে আমি গৈ আছোঁ বাদুলি মেলালৈ। তো ব'লক চাই থাকোঁ সেইটো শেষৰলৈকে। বহুত মানুহৰ ইয়াত সমাগম ঘটিছে, যথেষ্ট মানুহ আহিছে বাদুলি মেলালৈ। মই দেখুৱাবলৈ যত্ন কৰিম মানুহখিনি। গাড়ী চাওক, সেই মানুহ বাদুলি মেলাত। কিন্তু চবতকৈ বেয়া লাগিল এইটোহে, কিন্তু ৰাস্তাটো বহুত বেয়া, মানে যিহেতু চাগে পাহাৰৰ মাজেদি চাগে আহিছে সেইকাৰণে বেয়া। কিন্তু ঠিকে আছে, ব'লক মানুহ যথেষ্ট ভিৰ। পাহাৰৰ মাজে মাজে মানুহ অহা যোৱা কৰিয়ে আছে। মানুহ চাওক, এই মানুহ পাই গৈছে বাদুলি মেলা। আৰু ইয়াত বাহন দুখন পাৰ্কিং কৰি চালান কাটি মানে কুপনকেইটা লৈ দাবি যাম বাদুলি মেলালৈ। পিছফালে যেতিয়া চলি আছে বাদুলি মেলা। ব'লক গাড়ী দুখন পাৰ্কিং কৰি থৈ কুপন কাটি 40 টকা দি এতিয়া আমি সোমাই আহিছোঁ বাদুলি মেলালৈকে। চ' আগতে বাদুলি মেলা বহুত ডাঙৰকৈ হৈছিলে, চকৰি তকৰি বা বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আনি বহুত ডাঙৰকৈ পতা হৈছিলে। কিন্তু এইবছৰ কিছু তেনেকুৱাকৈ পতা হোৱা নাই, কিছু সৰুকৈ পাতিছে এইবছৰ। তথাপিও নাম এটা হৈছে যে বাদুলি মেলা হৈছে এইবছৰ অনুষ্ঠিত। তো ব'লক বাদুলি মেলা সোমাই যাওঁ আৰু বাদুলি মেলা অলপ চাই কৰি আমি এতিয়া যাম বাদুলি সুৰঙলৈকে। তো চাই থাকিব এইটো শেষৰলৈকে। দিবে কিবা এটা খবৰ হা। ব'লক ফাৰ্ষ্ট টাইম আজি বাদুলি সুৰঙলৈকে সোমাই যাওঁ আৰু চাওঁ ব'লক বাদুলি সুৰঙৰ ভিতৰত কিনো থাকে। তো এইফালৰ ৰাস্তাটোতে গ'লে আমি পাই যামগৈ মানে বাদুলি সুৰং। তো বাদুলি সুৰংটো হৈছে মানে ডাঙৰ ডাঙৰ পাথৰেৰে মানে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এটি গুহা। মানুহ সোমাব নোৱাৰি, শকত মানুহ সোমাব নোৱাৰি, কিন্তু ক্ষীণ মানুহ
যেনে তেনে সোমাব পাৰে এইটো ৰাস্তাদি গৈ থাকিলে আমি পাই যাম বাদুলি খুৰুঙৰ গুহাটো এইটো ব'লক যদি ভাগ্য ভাল থাকিল দেখিবলৈ পাম আমি বাদুলি তো আছোঁ মই একেবাৰে গুহাৰ সন্মুখত আৰু ইয়াত বেনাৰত লিখা আছে যে সুৰুঙলৈ যাওঁতে যাতে কোনো জোতা চেণ্ডেল পৰিধান কৰি নাযায় আৰু বহুত আজি ষ্টুডেণ্ট দেখিবলৈ পোৱা গৈছে মানুহ যথেষ্ট আজি কম তথাপিও ব'লক সুৰুঙৰ ভিতৰলৈকে সোমাই যাওঁ ব'লক এতিয়া নৱবা চিন্তাকৈ সোমাই আহোঁ গুহাটোৰ ভিতৰলৈ আৰু প্ৰথম ষ্টেপটো পাৰ কৰিছোঁ এতিয়া যাম ভিতৰলৈকে ব'লক মোৰ লগতে চাই থাকিব গুহাৰ ভিতৰলৈকে ব'লক বেছি দেৰি নকৰি সোমাই যাওঁ গুহাটোৰ ভিতৰলৈকে ব'লক গতিকে ব'লক সকলোকে আপোনালোকক গুহাটোৰ ভিতৰভাগ দেখুৱাবলৈ চেষ্টা কৰোঁ ব'লক বহি গৈ থাকোঁ গুহাৰ মাজে মাজে শিলৰ ভৰি দি ভাইটি চম্ভালি আজি প্ৰথম গুহাত সোমাইছোঁ কিন্তু বাদুলি দেখি আজি মোৰ মনটো খুব ভাল লাগি গৈছে যোনফালে চাই সেইফালে খালি শিল ইয়াত বাদুলিৰ ওপৰত ওলমি আছে এইটো নেকি সুৰংগ ব'লক ভিতৰলৈকে সোমাই যাওঁ গুহাৰ ভিতৰলৈকে সোমাই যাওঁ পানী চুই আহিম মিছন পানী ममता के मंदिर की तो सबसे प्यारी मूरत बहुत कष्ट देख ये देखिले গুহাটোৰ একে তললৈকে গ'লোঁ গৈ পানী চুলোঁ সেৱা কৰিলোঁ আৰু কৰি ওলাই গুচি আহিলোঁ কাৰণ তাত ভিডিঅ' বনাব নোৱাৰিলে যিটো কষ্টত উঠিবলগীয়া হৈছে যিটো কষ্টত মানে ভিতৰত সোমাইছোঁ তাৰমানে ভিডিঅ' বনাব সক্ষম নহ'লোগৈ কিন্তু ওলাই আহিলোঁ ওলাই আহি এতিয়া বাহিৰৰীয়া মহিলাসকলে নাম গাই আছে নাম কীৰ্তন কৰি আছে আৰু এতিয়া আমি তললৈকে নামি যাওঁ ব'লক গুহাৰ পৰা ওলাই আহি আমি এতিয়া পাহাৰেদি নামি আহি মেলাৰ অন্তিম স্তৰত পাইছোঁহি যোনফালে আমি উঠি আহিছিলোঁ গুহালৈকে আৰু ইয়াৰ ধুনীয়া সুন্দৰ পাহাৰৰ মাজেদি ধুনীয়া এটি ভিউ পইণ্ট চাওক আৰু ইয়াৰ ওপৰলৈ যোনটো ৰাস্তা গৈছে মানে যিবিলাক মানুহ উঠি দি গৈ আছে সেয়া হৈছে এইফালে এখন গাঁও আছে আমাৰ বাদুলি মেলাত দুখন গাঁও আছে এখন আমি যোনফালে গুহালৈ গৈছোঁ এইফালে এখন আছে আৰু এখন আছে ইফালে চিধা গ'লেই এখন পায় গাঁও আৰু এতিয়া ইয়াৰ ওপৰৰ পৰা চাই যাওঁ তললৈকে নামি এই বাদুলি মেলাৰ পৰা ঘূৰি পুকি আহি গুফাত সোমাই কিবা এটা খাই কৰি আমি বাহন নিবলৈ আহিছোঁ